হে বন্ধুসকল, ৰাতিপুৱা বেলুন ফুলৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তাৰ মানে ৰাতিপুৱাৰ পৰা ততেই নাই, বিছনাৰ পৰা উঠাৰ পিছৰ পৰাই তাৰমানে মানুহ আহিলে কাম কৰা মানুহ। আৰু মানে যিহেতু আজি কামখন আছে, গতিকে পুৱাৰ বেলুন চেলুন ফুলে চব ডিজাইনিঙত লাগি গৈছোঁ। তাৰ মানে মেইন কথাটো হৈছে আজি আমাৰ মানে ঢোলৰ ভাতমুখত দিয়া আৰু লগতে তাই জেউঠা মোৰো। সেইকাৰণে মানে ৰাতিপুৱাই আমি একদম আৰু চাহ তাহ খাৱাই নাই, মুখ ধুইছোঁ, ধুই কিনে একদম পুৰা কামত লাগি গৈছোঁ। আৰু যিহেতু অলপ পিছত মানুহ আহিলেতো এইগিলা কাম কৰা নহয়, সেইকাৰণে পুৱা উঠিয়ে পুৰা কামত লাগি গৈছোঁ। আৰু আমাৰ কাম আৰু মোটামুটি ছেটিং হৈছে দিয়ক গোটেইখিনি। আৰু এটা চাওকচোন ভাল লগা কথা, আমাৰ ঘৰৰ এখন ৱালত মানে এনেকৈ জুবিনদাৰ ফটো এখন মাৰিছোঁ। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ জুবিনদাৰ ফটো এখন তাতে আঁকিম, কিন্তু তেনেকৈ ড্ৰয়িং কৰা ধৰণৰ মানুহ পোৱা নাই। যদি কোনোবা আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু ৱাল আছে আঁকবা দিম। আৰু এইফালে দেখোন চব কামত লাগি আছে। এইফালে দেখোন আমাৰ পাকঘৰ আৰু খলত, আৰু এইটো হৈছে আমাৰ ঢোলৰ আটেক, আৰু এইটো হৈছে আমাৰ ভিনদেউ। তাৰমানে চব ৰাতিপুৱাৰ পৰা একদম কামত পুৰা লাগি আছোঁ। আৰু অলপমান মোকো দেখি লৈছোঁ দিয়ক, আৰু পিছততো আৰু চান্সে নাপাম। আৰু আমাৰ এতিয়া য'ত খাওলা হ'ব তাতে আমাৰ গোটেইখিনি ৰেডিয়ে হৈছে দিয়ক মোটামুটি। আৰু এগিলাখন হৈছে আমাৰ চব বিলইনা পাৰ্টি, মানে আমাৰ চব ভাইটি দিয়ক, এগিলা লোকেল বিলইনা আমাৰ। আৰু এইফালে আমি মানুহ আগলৈ ৰখি আছোঁ, আৰু মানুহ আহিলে সোনকালকে মানে আমি খাব ল'ব দিব পাৰোঁ। আৰু আমি পুৰা ৰেডি। তো মোটামুটি মানুহ অহা আৰম্ভ হৈছে। আৰু এইটো আমাৰ লিটু দাই, তাৰপিছত এনেকৈ আৰু গোটেইখিনি মানুহ আৰম্ভ হৈছে আহা। আৰু আমাৰ মা আহোঁ, খুৰী আহোঁ, বিলাই আছে লাৰু পিঠা আৰু গাজাৰ পিঠা। আৰু গাজাৰ পিঠা কি আমাৰ লয়াৰ আচামৰ মানে জানি দিয়ক, আজি উঠা মূৰত এগিলাখন খুৱাবই লাগে। আৰু তাই যিহেতু আজি একেলগে পচি দুটা, সেইকাৰণে আৰু একেলগে দুটা কামেই হৈছে। আৰু মানুহ আহি আছে। আৰু এইফালে দেখি আপোনাৰ মাংস সাজি আছে, হাঁহৰ মাংস সাজি আছে আমাৰ তিলক খুৰাই। আৰু এইফালে দেখি আমাৰ দৈ মিঠাই সাজি আছে আমাৰ জগদাই। এগিলাখন মানে চব আমাৰ লোকেল দিয়ক, আৰু চব পুৰা লাগি গৈছে কামত। লিটু দাই সাজি আছে মাংস, তাৰমানে আৰু পুৰা একদম চব কামত লাগি গৈছে। তাৰে মাজতে আমাৰ অপু আৰু ধীৰাজেও আহিলাক, নিজৰা বাইদেউ আহিলাক। আৰু এইগিলা আমাৰ চব বাইদেউ দিয়ক, নিজৰা বাইদেউ, মাজনী বাইদেউ আৰু গীতু বাইদেউ। আৰু মানুহ তাৰমানে সেইখিনি সময়ত আৰু ইমান ভিৰ লাগছি নহয়, আৰু কাক কয় উঠাম আৰু এইগিলা হিচাপ নোহোৱা হৈ গৈছে। তো এনেকৈ ৰিচিপশ্যনটো দিনত শেষ হ'ল। আৰু গধূলি সময়ত এইটো আমাৰ আনন্দই গোটেইখিনি কাম শেষ কৰি এনেকৈ গেল। আৰু আনন্দৰ সদায় এনে হয়, আমাৰ আৰু কামত আনন্দ নহ'লে নহয়ে। মই আৰু সাজ লাগিলে এনেকৈ ঘৰত থৈ আহোঁ। পিছদিনাখনৰ কথা, আজি আৰু অলপমান ফুৰিব আহিছোঁ আলপাৰ পাৰত দেখিন গুলো আৰু মই। আৰু আমাৰ ওচৰতে এখন নদী এখন আছে, নদী মানে জান আৰু আলপা জান বুলি কয়। আৰু এই আলপা জানৰ পাৰত মাজে মাজে কেতিয়াবা মই আহিলে ফুৰিব আহোঁ, বিৰাটেই ভাল লগা পৰিৱেশটো। কিন্তু কথাটো হৈছে কি, এই আলপা জানটো যিহেতু আমাৰ কোনো ধৰণৰ মানে পানীটো বৈ নাথাকে না, বন্ধ পানী, সেইকাৰণে অলপমান লেতেৰা হৈ থাকে। কিন্তু বাৰিষা দিনত বৰ ধুনীয়া হয়। আৰু এইটো আমাৰ গুলু আৰু ধুলু দুইটাই মোৰ বিচনাত এনেকৈ খেলি আছে। তাৰপিছতে আৰু মোৰ উঠিলেও ছালৰ ওপৰত, এইটো চাওকচোন মই ছালৰ ওপৰত। তাৰমানে কি হৈছে, এটা সৰু ক'ৰবাত ফুটা এটা হৈছে, সেইটো দিয়াৰ পানী সোমে কহে পানী পৰে, একো বিচাৰিয়ে নাপাওঁ। তাৰপিছতে মই বোলো এটা মেছৰ পৰা অনলাইন কৰি এটা আঠা এটা আনিছোঁ, আনি কিনে এনেকৈ ফুটা মাৰবা ওপৰত উঠছোঁ। এই চাওকচোন দুইদিনমান হ'ল, কিন্তু আমাৰ এই চটলৰ এগিলাখানে খুলবাক লগিন তাৰ সময়ে নাই। তাৰপিছত আৰু ময়ে আৰু বেৰাখান এনেকৈ অলপমান খুলি দিছোঁ। গধূলি আৰু বাজাৰত লগিন আহিলোঁ, আহি কিনে চাওকচোন যাব ওলোৱাৰ সময়ত বাটা বৰষুণ, ভগৱান যাব পৰা নাই, কি কৰোঁ এতিয়া। তাৰপিছতে তাতে বোলে এটা ওজন জোখা মেচিন এটা আছিল, বোলো ওজনটো জুখি চাওঁ ৰ'ব। মাই গড, 72 আছিল, এতিয়া 78 হৈছে, মোটামুটি 79 দিয়ক। আৰু এইটো চাওকচোন বিষ্ণুৰ, তাৰ মাত্ৰ 68, সি মোতকৈ ইমান মানে শকত, তথাপিতো তাৰ ওজনটো কম। তাৰপিছতে বোলো বৰষুণো কমা নাই, আমি গোটেই মানুহ তাতে ওজন জুখি আছোঁ। বুবুলৰ আৰু মাত্ৰ 56, ভগৱান, মই আৰু চেজ দে। আৰু তাৰপিছতে বৰষুণ অলপমান কমলাক, ঘৰক আহিলোঁ দিয়ক। আৰু আমাৰ এইকেইদিনাৰ পুৰা পান্তা ভাতে চলি আছে ৰ'ব, গৰমো পচছে, ভাতো আছে, সেইকাৰণে আমি পান্তা ভাত কৰি খাই বিৰাট ভাল পাওঁ। এই পান্তা ভাত আৰু মাছ ভাজাই দি ৰাতিৰ ভাতখিনি খালোঁ। পিছদিনা আৰু ফোন কৰি কিবাকে আজি খুলবা আহিছে দিয়ক। আজি এয়াৰ চটলখেনাৰ মুকাল হ'ব আৰু ৰক্ষাৰ মুঠতে আৰু নকৈছোঁ, মানে আৰু কামটো হৈ যোৱাৰ পিছত সোনকালকে চাফা নহ'লে বিৰাট অশান্তি লাগে। ৰাতি আৰু আমাৰ তাতে ফাংচন আছিল, মানে ৰহিম ৰাজৰ প্ৰগ্ৰেম। আৰু ৰহিম ৰাজকতো আপোনালোকে জানেই, এটা হামিং দি একদম পুৰা ভাইৰেল হৈ গৈছে। আৰু সেইকাৰণে ৰহিম ৰাজক চাৱাৰ কাৰণে ঢেৰ মানুহ আৰু ক'ৰ পৰা আহিছে, ময়ো গেলোঁ, বোলো চাওঁ আজি ৰহিম ৰাজৰ প্ৰগ্ৰেমে অলপমান চাই আহোঁ। ফাংচন চাই ভালে লাগছে ৰ'ব, বেয়া লগা নাই। তো আমি গোটেইকেইটাই এনেকৈ ফাংচন চাব আহিলোঁ। তো আজিৰ ভিডিঅ'টো আৰু এনেকৈ শেষ কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাৰিব, ফেচবুকত চালি ফ'ল' কৰিব, ইউটিউবত চালি ছাবস্ক্ৰাইব কৰিব। তে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম দিয়ক না কি। তে আজিক লগিন আৰু বাই বাই।